everyone, কি খবৰ আশা কৰিলো আপোনালোকৰ ভাল আজিৰ ভিডিওটো ইন্টাৰেষ্টিং ভিডিও হ'ব আপোনালোকে নিশ্চয় থাম্বনেলটো দেখি গমে পাইছে আৰু আহক আমি দেৰি নকৰি পেলাই ভিডিওটো আৰম্ভ কৰো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগত যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিলে আপোনালোকে মোৰ চেনেলৰ ভিডিও সকলোতকৈ আগত চাবলৈ পাৰিব আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু ভিডিওটো শেষলৈ চাই থাকিব ভিডিওটো শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু আৰু বান্ধৱীৰ লগত আহক আমি ভিডিওটো দেৰি নকৰি পেলাই আৰম্ভ কৰোঁ ভিডিওটো বনাওঁতে ভিডিওটোৰ মাজত কিছুমান বেকগ্ৰাউণ্ডত সাউণ্ড আহি আছে সেইবাবে মোক ক্ষমা কৰি দিব প্লিজ মই যিমান পাৰোঁ ভিডিওটো মই বনাবলৈ চেষ্টা কৰিছোঁ ভালভাৱে আপোনালোকে ভিডিওটো চাই থাকক শেষলৈ আপোনালোকে গম পাইছে যে আজি মই ৰেখা বাই বনোৱা এটা ৰেচিপিৰ ভিডিও বনাম আৰু এই ৰেচিপিটো খুবেই ইজি হয় আৰু কম সময়ৰ ভিতৰতে বনাব পাৰে আপোনালোকে কিন্তু ৰেচিপিটোৰ বাবে আমাক কিছুমান সামগ্ৰীৰ প্ৰয়োজন হ'ব সেই সামগ্ৰীসমূহ আমি চাই লওঁ আহক আৰু মই স্পেচিয়েলি ৰেখা বাক থেংকছ কৰিব খুজিছোঁ ৰেখা বাক মই ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ ৰেখা বাই এই ৰেচিপিটো দেখা নিদিলে মই ৰেচিপিটোৰ কথা মই আগতে গমে পোৱা নাছিলোঁ যে এনেকুৱা বনাব পাৰে আৰু কি ৰেচিপিটো আহক আমি চাই লওঁ ইয়াৰ বাবে আমি এটা সসপেন ল'ব লাগিব আৰু ইয়াতে ব্যৱহাৰ কৰিব লাগিব মিঠাতেল মই মিঠাতেল গৰম হ'বলৈ দি দিলোঁ আৰু ইয়াৰ পাছত কিছুমান সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব আমি ইয়াতে ব্যৱহাৰ কৰিলোঁ কাটি ৰোৱা ৰচুন অথবা নহৰু আমি ইয়াতে ৰচুন দিয়াৰ পাছত ব্যৱহাৰ কৰিলোঁ আদা আৰু নহৰু আমি ভালদৰে কেঁচা গোন্ধ যোৱালৈ ভাজি ল'ব লাগিব আৰু কেঁচা গোন্ধ যোৱাৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব গ্ৰীণ চিলি এয়া কেঁচা জলকীয়া দি দিলোঁ আৰু কেঁচা জলকীয়া দিয়াৰ পাছত এটা ব্যৱহাৰ কৰিলোঁ কাটি লোৱা পিঁয়াজ এই দেখিবলৈ পালে আমি পিঁয়াজ দি দিলোঁ আৰু ভালদৰে ভাজিবলৈ দিম এইবাৰ আমি ইয়াত ব্যৱহাৰ কৰিছোঁ কাজু আৰু কাজু দিয়াৰ পাছত আমি ব্যৱহাৰ কৰিম কিচমিচ কাজু আৰু কিচমিচ দিলে খুবেই বেছি ভাল লাগে টেষ্টটো আৰু আমি ভজা যোৱাৰ পাছত আমি সাইড কৰি দিম যাতে এক্সেছ যোনখিনি অইল আছে তেল আছে সাইড হৈ যায় এইবাৰ আমি পনীৰ লৈছোঁ এয়া এপোৱা পনীৰ হ'ব আৰু আমি এনেকৈ কাটি লৈছোঁ এইবাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত আমি গোটেইখিনি পনীৰ ইয়াতে দি দিছোঁ আৰু গ্ৰাইণ্ড কৰি পেলাই ল'ব লাগিব আপোনালোকে জোখ কৰি পেলাই লৈ ল'ব পনীৰ মই ইয়াতে এপোৱা পনীৰ লৈছোঁ মানে 250 গ্ৰামছ এইবাৰ আহক আমি পনীৰখিনি গ্ৰাইণ্ড কৰি লওঁ পিচি লওঁ এয়া পনীৰ পিছা হৈ গৈছে এই দেখিবলৈ পাইছে এইবাৰ আমি এখন প্লেটত খুব ভালদৰে পনীৰখিনি ওলাই ল'ম আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনি হাতেৰে মোহাৰি দিব পাৰে আপোনালোকে আৰু ইয়াৰ পাছত আমি একেটা মিক্সাৰ জাৰতে ব্যৱহাৰ কৰিম ভাজি লোৱা আমাৰ যোনখিনি মিশ্ৰণ আছিল সেইখিনিও আমি পিচি ল'বলৈ লাগিব এয়াতে দি দিলোঁ আৰু পেষ্ট বনাই পেলাই লৈ ল'লোঁ এই গোটেইখিনি পেষ্ট আমি এবাৰ পনীৰত দি দিছোঁ আপোনালোকে দেখিবলৈ পাইছে এয়া খুবেই ভাল লাগে খাই পেলাই কাৰণ ইয়াতে কাজু কিচমিচ পনীৰ গোটেইখিনি আছে ইয়াতে আমি এবাৰ ব্যৱহাৰ কৰিব লাগিব কাটি লোৱা পিঁয়াজ ৰেখা বা ভিডিওটো বনাওঁতে কাটি লোৱা পিঁয়াজ ব্যৱহাৰ কৰা নাছিল কিন্তু মই ইয়াতে কাটি লোৱা পিঁয়াজ ব্যৱহাৰ কৰি দিছোঁ আৰু ইয়াৰ পাছত ব্যৱহাৰ কৰিব আপোনালোকে বিলাহী দিয়াৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিম গাজৰ আৰু ৰেখা বাই ধনিয়া দিছিল মোৰ তাত ধনিয়া নাই সেইবাবে মই ধনিয়াটো নিদিলোঁ আপোনালোকে স্কিপ কৰিব পাৰে ইয়াতে ব্যৱহাৰ কৰিলোঁ নিমখ আৰু নিমখ দিয়াৰ পাছত দিলোঁ জিৰা গুড়ি আৰু জিৰা গুড়ি দিয়াৰ পাছত আমি ব্যৱহাৰ কৰিলোঁ গৰম মছলা এয়া গোটেইখিনি আমি ভালদৰে মিক্স কৰি ল'ব লাগিব মই চামুচ এখনৰ সহায়ত খুব ভালদৰে মিক্স কৰি লৈছোঁ আপোনালোকে হাতেৰে ভালদৰে মিক্স কৰি ল'ব পাৰে কাৰণ এটা বস্তু সিল্কি হয় আৰু বাকি গাজৰবোৰ কেঁচা বস্তু হয় সেইবাবে ভালদৰে মিক্স কৰি ল'ব এইবাৰ এয়া হৈছে তিয়াই থোৱা বাসমতি চাউল আৰু আমি বাসমতি চাউল দুখন প্লেটত সমানে উলাই লৈছোঁ এয়া দেখিবলৈ পাইছে মনত ৰাখিব যে চাউলখিনি তিয়াই লয় এইবাৰ আমি এখন প্লেটত অৰেঞ্জ কালাৰ ফুড ব্যৱহাৰ কৰিছোঁ ফুড কালাৰ যোনটো পায় সেই ফুড কালাৰ ব্যৱহাৰ কৰি পেলাই আমি খুব ভালদৰে চাউলৰ লগত মিক্স কৰি দিছোঁ এয়া দেখিবলৈ পাইছে এইবাৰ মিশ্ৰণ লৈছোঁ আৰু হাতত খুব ধুনীয়াকৈ এটা বল আকৃতিৰ লৈছোঁ এয়া লাড্ডু টাইপ এটা বনাই লৈছোঁ আৰু আমি এয়া বনাই পেলাই চাউলত প্ৰথমতে আমি কালাৰ মিক্স নকৰা চাউলখিনি লৈছোঁ আৰু খুব ভালদৰে আমি চাউলত মিক্স কৰি দিব লাগিব যাতে আমাৰ বলটো যোনটো আছে সম্পূৰ্ণভাৱে চাউলেৰে ঢাক খাই যায় এয়া দেখিলে আমি থৈ দিলোঁ সাইড কৰি ঠিক একেদৰে আমি বগা
যোনখিনি চাউল আছে সেইখিনি প্ৰথমতে বনাই লম কাৰণ পাছত ৰং দিয়া চাউলখিনি বগা চাউলখিনি লগত মিক্স হৈ গলে কালাৰটো ভাল নালাগিব সেইবাবে প্ৰথমতে বগাখিনি কৰি লব তাৰ পিছত আপোনালোকে অৰেঞ্জ কালাৰখিনি কৰি লব এয়া আৰু এটা দেখাই দিলো আৰু এইবাৰ দেখিবলৈ পাইছে মই এবাৰ অৰেঞ্জ কালাৰখিনি লৈ লৈছো আৰু ঠিক একেদৰে একে প্ৰসেছত আমি অৰেঞ্জ কালাৰ চাউলত আমি দি দিছো এয়া আমাৰ পনীৰ ডাম্পলিংছ বনোৱা হৈ গল এয়া দেখিবলৈ পাইছে আৰু এইবাৰ এটা সসপেনত আমি পানী গৰম হ'বলৈ দিলো আৰু ইয়াতে ষ্টিম কৰিব লাগিব সেইবাবে এখন আমি কাহি অথবা চৰিয়া এনেকা ফুটা থকা আমি লৈ ললো আৰু গ্ৰীজ কৰি পেলাই দি দিছো ইয়াতে মই অকমান তলুৱাখনত তেল ব্যৱহাৰ কৰি দিছো আৰু পানী গৰম হলে আমি ইয়াতে পনীৰ যোনখিনি ডাম্পলিংছ আছে ইয়াতে দি দিলো আৰু দি দিয়াৰ পাছত আমি ঢাকনি মাৰি পেলাই সিজিবলৈ দিব লাগিব আমি মাজতে এবাৰ চেক কৰি পেলাই চাম এয়া দেখিছে খুব ভালদৰে আমাৰ চাউল সিজি গৈছে আৰু ফুলি গৈছে আমাৰ ডাম্পলিংছবোৰ আৰু দেখিবলৈ যথেষ্ট ধুনীয়া হৈছে আমি পুনৰ 5 মিনিটৰ বাবে থৈ দিলো আৰু এয়া দেখিছে আমাৰ হৈ গৈছে এবাৰ ঢাকনি বন্ধ কৰি দিলো আৰু গেছৰ ফ্লেম বন্ধ কৰি দিলো এয়া ঠাণ্ডা হোৱাৰ পাছত আমি উলাই লৈছো খুব সুন্দৰ হৈছে দেখিবলৈ আৰু আপোনালোকক মই এটা পনীৰ বলছ অথবা কদম ফুল বুলি কয় এটো মই ভাঙি পেলাই দেখাই দিছো এয়া দেখিছে খুব ধুনীয়া হৈছে বাহিৰত অৰেঞ্জ আৰু ভিতৰত বগা কালাৰ আৰু এয়া হৈছে আমাৰ ৰেচিপি এয়া আছিল আমাৰ আজিৰ ৰেচিপি আৰু ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এই ৰেচিপিটো যদি ভাল লাগিছে ভিডিওটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব আকৌ লৈ আহিম আন এটা ইন্টাৰেষ্টিং ৰেচিপি ভিডিও আপোনালোকে চাই থাকক মোৰ চেনেলটো ধন্যবাদ